নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংসৰ জোল। একেবাৰে সহজ ৰেচিপি হয়, বেছি বস্তুৰ প্ৰয়োজনো নহয়, মাত্ৰ কেইটামান বস্তুৰ প্ৰয়োজন হয়। এতিয়া দেৰি নকৰি ৰেচিপিলৈ আগবাঢ়ো বলকচোন। প্ৰথমতে মাংসখিনি ভালকৈ ধুই লৈছোঁ আৰু কেৰাহী এখনত পানী দি বইল কৰি লৈছোঁ। এয়া মাংসখিনি মোৰ বইল কৰা হৈ গৈছে। ডাঙৰ চাইজৰ আলু এটা আৰু ওলকবি এটা কাটি দিছোঁ। সৰু সৰু পিঁয়াজ কাটি লৈছোঁ আৰু এইখিনি জলকীয়া নহৰু মিক্সিত গুড়া কৰি ল'ম। এতিয়া কেৰাহী এখন পাতি দি মিঠাতেল অলপ দি দিছোঁ। যিহেতু গাহৰি মাংসৰ পৰা তেল ওলায়, সেইকাৰণে কমকৈ তেল দিছোঁ। আৰু এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এইধৰণে লৰাই থাকিম। পিঁয়াজখিনি ৰংচুৱা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া বইল কৰি থোৱা গাহৰি মাংসখিনি দি দিছোঁ আৰু এইধৰণে লৰাই থাকিম। এইদৰে মাংসখিনি অলপ সময় ভাজি লৈ কাটি ৰখা আলু আৰু ওলকবিখিনি দি দিছোঁ আৰু এইদৰে অলপ লৰাই দিছোঁ। এতিয়া পৰিমাণ অনুসৰি হালধি দিছোঁ আৰু অলপ ভালকৈ লৰাই দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু গোটেইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মছলা এড কৰিম। ইয়াত দিছোঁ এচামুচ জিৰা আৰু এচামুচ গৰম মছলা আৰু এচামুচ মিট মছলা আৰু এচামুচ ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু এইদৰে লৰাই থাকিম। আৰু অলপ সময় ভাজি লোৱাৰ পাছত আদা নহৰুখিনি দি দিছোঁ আৰু এইদৰে লৰাই দিছোঁ। এয়া মিডিয়াম চাইজৰ দুটা বিলাহী কাটি ল'লোঁ। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু গোটেইখিনি ভালকৈ মিক্স কৰি লৰাই দিছোঁ। এতিয়া এনেকৈ অলপ সময় লৰাই ভাজি ল'ম, বিলাহীখিনি সিজি নহালৈ। এইদৰে অলপ সময় ভাজি লৈ ইয়াত গৰম পানী 1 মগ দিছোঁ আৰু এতিয়া ভালকৈ লৰাই দিছোঁ। এতিয়া ঢাকনিখন ঢাকি দিছোঁ অলপ সময়ৰ কাৰণে। এয়া অলপ সময়ৰ পাছত দেখাইছোঁ আৰু জুইটো একেবাৰে মিডিয়াম ফ্লেমত ৰাখি সিজাই আছোঁ। কমেও 10 মিনিটমান সিজাই আছোঁ আৰু শেষত ধনিয়া পাত অলপ কাটি দিছোঁ আৰু এইদৰে গোটেইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া ঢাকনিখনেৰে ঢাকি দিছোঁ। এতিয়া 2-3 মিনিটমান এইদৰে ৰাখি দিছোঁ। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ হৈ গৈছে আৰু এইদৰে বনালে খাবলৈ খুব ভাল হয়। আপোনালোকেও মই বনোৱাৰ দৰে ট্ৰাই কৰি চাবচোন, নিশ্চয় খাবলৈ খুব ভাল পাব। এতিয়া ছাৰ্ভ কৰিবলৈ বাতি এখনত ওলাই লৈছোঁ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাবচোন, খুব ভাল হয় খাবলৈ। আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।